তো হেল্ল' গাইজ কি খবৰ আপোনাৰ স্বাগতম কৰিলোঁ মোৰ অন্য এটা ৰ'জ ভিডিঅ' মাজত আৰু আপোনালোকে চাই আছে মুক্ত অসম। মোৰখন ইমানো ডাঙৰ আৰু বহল নহয় যে মই মন গ'লেই যাকে তাকে দি থাকিম। বেলেগ বুলি নাভাবিবা আকৌ দেই, হৃদয়খনৰ কথাহে কৈছোঁ। আৰু মোৰটো ইমান দীঘল আৰু চিধা নহয়, মই যে যাকে তাকে দি ফুৰিম, মানে মোৰ মনটোৰ কথা কৈছোঁ। তই মেখেলা পিন্ধিছ কিবা পিন্ধিছ পিন্ধি থাক, তাকে দেখাবলৈ কি দৰকাৰ পৰিছে? আৰু এইবিলাক বস্তুটো প্ৰাইভেট ৰুমত পিন্ধিব লাগে ন, ছ'চিয়েল মিডিয়াত দেখাই পিন্ধিব নালাগে নহয়। আৰু তুমি কি ভাবিছা আমি কি মেখেলা পিন্ধিব নাজানো বুলি ভাবিছা নেকি? আমি মানে ছোৱালীবোৰে কি মেখেলা পিন্ধিব নাজানে বুলি ভাবিছা নেকি? শিকাই আছো যে গাইছ, মই ইমানো ভদ্ৰ নহয় যে। এইটো তই ঠিক কথাই কৈছ, তই যে ভদ্ৰ নহয়, আৰু তোৰ ভিডিঅ'ই কয় তই যে কিমান ভদ্ৰ। প্লিজ গাড়ী খাই মদ নচলাব। আপোনালোকৰ সাৱধানৰ কাৰণে কৈছোঁ, ময়ো নাখাওঁ, আপোনালোকেও নাখাব দেই। গাড়ী খাই মদ কেতিয়াও নচলাব। এইটো তই ঠিক কথাই কৈছ যে গাড়ী খাই মদ, গাড়ী খাই নহয় মদ খাই গাড়ী নচলাব, গাড়ী খাই মদ নচলাব নহয়। লজিক নহয় ভিডিঅ' বনাওঁতে কাটুককৈ লগাই দিম। গাইছ, বাগানলৈ আহিলোঁ আৰু বাগানত আহি মেলি বহি আছোঁ আৰু ৰ'দডালকে লৈ আপোনালোকে কি কৰিছে জনাব দেই। তই যদি মেলি বহি আছে, আমি ঠেলি বহি থাকিম ন। মানে লাইফৰ চিন্তাবোৰক ঠেলি বহি আছোঁ। কিমান চিন্তা তই জানো লাইফত। এতিয়ালৈ বৰ্তমান অসমত ডাংকাটি লিষ্টত 99 জনী আছে, আৰু এতিয়া টোপ মেলাই 100 জনী হৈ গ'ল। কি হ'ল? কি হ'ল? তোৰ মায়েও একো হোৱা নাই বাপা, জাষ্ট তোৰ মায়ে লাইক আৰু ভিউজৰ বাবে এনেকৈ মেলি শুই আছে। কাৰণ তোৰ মায়ে বুজি পায় যে ছোৱালী মানুহৰ শৰীৰৰ অংগ দেখালে লাইক ফলোৱাৰ্ছ বেছিকৈ পায়। বাবা, তই যদি ভৱিষ্যতে বিয়া পাত ন, তোৰ ঘৈণীয়েক তোৰ মাৰ দৰে হ'ব নিদিবি। কাৰণ যদি তোৰ ঘৈণীও এনেকৈ হয় ন, তোৰ ঘৈণীয়ে তোৰ মাৰ দৰে সন্মান নাপাব। বৰ্তমান অসমত কি চলি আছে বোৱাৰীবোৰৰ একো নাজানো। ইফালে কিছুমানে অসমৰ উন্নতিৰ হকে কাম কৰি আছে, আৰু ইফালে কিছুমান বোৱাৰীসকলৰ সন্মান খেদাই আছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আকৌ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। বাই, হাঁহি থাকা আৰু সুখত থাকা।